নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমাৰ সকলোৰে ভাল। এয়া আমাৰ চুলেনা বাইদেউ আৰু এয়া মুনু, চুইটি আৰু নিভা। আমি এই বছৰ প্ৰথম লগ হৈছোঁ এটাইকেইজনী। যোৱা বছৰতো ল'ৰাহঁতক স্কুলত থৈ বাইদেউৰ ঘৰতে আমি আহি ৰওঁহি আৰু এই বছৰৰ আমি প্ৰথম লগ হ'লোঁ এটাইকেইজনী ফোনত কথা পাতি। আৰু বাইদেউৰ ঘৰলৈ আহিলোঁ। আহি পোৱাৰ পিছতে আমাৰ মুনু আৰু চুইটিয়ে চাহ বনাবলৈ গ'ল পাকঘৰলৈ আৰু নিভাই ইটো সিটো চাই ফুৰিছে, চাহৰ লগত কি খাম। এইটো আমাৰ নিজৰ পাকঘৰৰ নিচিনা হ'ল আৰু বাইদেউ এৰি দিয়ে আমাৰ কেইজনী। আৰু এয়া আমাৰ ইহঁত দুজনী এতিয়া চাহ বনাই আছে আৰু চাহ বনাই এয়া চুইটি আৰু মুনুৱে আমাৰ চাহ উলিয়াই আনিলে বাহিৰলৈ। দেখিছে এয়া লাল চাহ। আৰু বাইদেউৰ ঘৰলৈ আহোঁতে আমি লৈ আহিছিলোঁ গৰম গৰম চিংৰা আৰু বাইদেউ সেয়া ধুবুৰীৰ পৰা আনিছিলে এইটো কি কয় আপোনাৰ মুড়ি লাডু আৰু লগত আমাৰ আছে চানা আৰু চাহকাপ ধুনীয়াকৈ এতিয়া খাই লওঁ। সময় হৈছে প্ৰায় 8:45 ৰাতিপুৱা। আৰু এয়া আমাৰ দেখিছে নিভা একদম খোৱা কেনেকৈ খাইছে, কয় মোৰ পেটটো নকমে, কিন্তু চিংৰা খাইছে দেখিছে কেনেকৈ একদম। চাহ খোৱা শেষ কৰি অলপ সময় ৰৈ তাৰপিছত ভাবিলোঁ ইমান ধুনীয়াকৈ আমজোপা লাগি আছে, ভাবিলোঁ আম খাম এতিয়া। তাৰপিছত বাইদেৱে কি কৰিলে, ছিঙিব পৰাকৈ হাতেৰে ঢুকি পোৱাকৈ আছিলে সেইকেইটা ছিঙিলে আৰু সেই বাকী হাতেৰে ছিঙিব নোৱাৰি আৰু সেইকাৰণে এই মাৰিডাল লৈ গৈ আম পাৰিব এতিয়া। চাওঁচোন পাৰিব পাৰে নে নোৱাৰে। পাৰিব নিশ্চয়। আৰু দেখিছে ইমান ধুনীয়াকৈ লাগি আছে আমজোপা। এইবাৰ যোৱা বছৰ ইমান লগা নাছিলে, এইবছৰ এয়া লাগিছে। আৰু যোৱা বছৰ কিন্তু আমজোপাত টেঙা আছিল। এইবছৰ বাইদেৱে কৈছে আমজোপা বোলে আম এটা খাইছিলোঁ এদিন, হেৰি হৈছে অলপ মিঠা নিচিনা লাগিছে, নাজানো কিয়। বাৰু এয়া দেখিলে আম পাৰি আনিলে, ইমান ধুনীয়া আম দেখিছে। এই বছৰ আমি প্ৰথম খাম আম। আৰু এয়া দেখিছে আটাইকেইজনী বাকলি গুচোৱাত লাগি গৈছোঁ। তাৰপিছত এতিয়া আমখিনিও ধুনীয়াকৈ বাকলি গুচাই লওঁ। তাৰপিছত আমাৰ নিভাই পিহনাত মাৰি যাব। আমি আকৌ আগতে বেছিভাগ কটাৰীয়ে চকলিয়াই খাইছিলোঁ, সেইটো এটা টেষ্ট বেলেগ লাগে আৰু এনেকৈ পিহনাত দিয়া টেষ্টটো অলপ বেলেগ হয়। মই একদম আম দেখি আৰু এনেই টেঙা দেখিলে মোৰ এনেই গালখন বিষায় আৰু মুখেদি পানী ওলাই আহে, কিন্তু লোভৰ পানীয়ে নে কিহৰ পানী নাজানো। কেতিয়াবা খাবলৈ মন নগ'লেও তেনেকুৱা হয়, কিয় হয় মোৰেই হয়নে নাই বেলেগৰো হয় নাজানো। টেঙা দেখিলে একদম গালকেইখনৰ বিষায় গালকেইখন আৰু পানী ওলাই অহা নিচিনা হয়। লোভৰ পানী বুলিয়ে কয় আৰু মানুহে, হ'বও পাৰে নাজানো। এয়া দেখিছে আম গুচাই আছোঁ, আমি বাকলি গুচাই আছোঁ, এফালে নিভাই পিহনাত দি আছে। আৰু এতিয়া আমি এটা অকণমান টেষ্ট কৰি চাম কেনেকুৱা হয়। দেখিছে একদম খাবলৈ কিন্তু টেঙা নহয় ইমান, সেইকাৰণে মই খাব পাৰিছোঁ। ইমান টেঙা মই খাব নোৱাৰোঁ। আৰু আমটো টেঙা নোহোৱাৰ কাৰণে মই প্ৰায় এফালমান আম এনেকৈ শুদাই খাইছোঁ। মই খোৱা দেখি চুইটিও খাব এতিয়া। দেখিছে পুৰা খাই আছে। আমটো বিৰাটেই টেষ্টি খাবলৈ, আৰু টেঙা আম হোৱা হ'লে এনেকৈ চোবাই খাব নোৱাৰি। এতিয়া একদম পুৰা দুইজনীয়ে প্ৰায় 2টামান আমেই খালোঁ। আৰু এইফালে অকণমান নিভাক আমি দুইজনীয়ে খুৱাই দিছোঁ, কাৰণ পিহনাত আম মাৰি আছে, কেনেবাকৈ লোভৰ পানী পৰিব, সেইকাৰণে অকণমান খুৱাই দিয়াই ভাল আৰু সেইবুলি দুইজনীয়ে অকণ খুৱাই দিছোঁ। গালি চালি নাপাৰিব আকৌ দেই। তাৰপিছত দেখিছে এয়া গোটেইকেইটা আম দিয়া নাই, গোটেইকেইটা দিলে বহুত হৈ যাব। আৰু কেঁচাই আমি এনেকৈ দুইজনীয়ে বহুতখিনি খালোঁৱেই আৰু বেছি খাব নোৱাৰিম, সেইকাৰণে কেইটামান থৈ দিলোঁ। আৰু এইকেইটা ইহঁত দুজনীয়ে ঘৰলৈ বোলে লৈ যাব। তাৰপিছত আম সানিবলৈ আকৌ মোকহে দিলেগৈ লাষ্টত।
দেখিছে এয়া তেওঁ পিহনাত এয়া দি হৈ গৈছে আম। আৰু কলপাত হোৱা হ'লে বেছি ভাল আছিলে, কলপাত আকৌ নাই, কলপাত বিচাৰি অলপ আঁতৰলৈ যাব লাগিব, সেইকাৰণে আৰু ধুনীয়াকৈ জলকীয়া আৰু লগত অকণমান চেনিও দি দিছোঁ, চেনি নিমখ অকণমান টেষ্টটো বেলেগ হয়। চেনি নিমখ দি আমি আম খালে চেনি নিমখ দিয়ে তেনেকৈ খাওঁ। একজনীয়ে চাইছে এজনীয়ে খাবলৈ পাম কৰি আছে, এজনীয়ে হাঁহিছে এক্টিং কৰি হাত বিষাইছে এনেকে সন্ধিয়া হ'লে ন ভাগেদি ওলাই যাব লাগিব, হয় নহয়? তেনেকে সন্ধিয়া আমি আগতে তেনেকেই খাওঁ পাই। ইমান ফাকেদি নুলিয়াবা পাই। মোৰ হাতটো ইমান চাফা, মই ধুনীয়াকে দেখুৱাই লৈছো হয় নহয়? আম গুচাই কথা ক'বলৈ আহিছো। হ'ব এতিয়া খানা জলকীয়া নুচাম নে কেলে চুলে আকৌ জ্বলা কৰা নাই, চেনি নালাগে চেনি দিলে অকণ ভাল হয়। সঁচাকে ধুনীয়া আছে, চুইটা বনাই আগত দিয়া খুৱাই ঘূৰাই খোৱাও প্লেটবিলাক তাক খুৱাই দিওঁ, প্লেট দিব সেইটো পাৰিবি। ভাল লাগিছে বেছি জ্বলা হ'লেও সোৱাদটো বেছি জ্বলাও ভাল নাই, ঠিক আছে, লিমিটত আছে। আটাইকেইজনী লগ হৈ আজি আম খালোঁ আৰু ঢেৰ কিবাকিবি খালোঁ, চববোৰ নেদেখুৱালোঁ। আৰু সঁচাকৈ ভাল লাগিল আটাইকেইজনী লগ হৈ আজি আম টেঙা বছৰৰ প্ৰথমবাৰ আম টেঙা খালোঁ। আৰু এতিয়া ল'ৰাহঁতৰ স্কুল ছুটি দিয়া সময় হ'ল, 11:30মান হ'ল, এতিয়া আমি গৈ থাকোঁ। আৰু সঁচাকৈয়ে ভাল লাগিল লগ হৈ আটাইকেইজনী। আটাইকেইজনী লগ হৈ আজি খুব ভাল লাগিল আৰু ভিডিঅ'টো চমুকৈ আপোনালোকলৈ আগবঢ়ালোঁ।